हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, আজি পুনৰ মই আপোনালোকলৈ আৰু এটি নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'ত এবিধ অন্য ধৰণৰ হোম ৰেমেডিছৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। এই ৰেমেডিছে পুৰণতকৈ পুৰণা গেছ, এচিডিটি, ইনডাইজেশ্যন এনেকুৱা ধৰণৰ সমস্যাক তৎক্ষণাত আৰোগ্য প্ৰদান কৰিব। তেন্তে আহক বন্ধুসকল, পলম নকৰি মূল কথালৈ আগবাঢ়ো আৰু জানিলও সেই অদ্ভুত ৰেমেডিছটোৰ বিষয়ে। বন্ধুসকল, খাদ্য খোৱাৰ পিছত বা আপুনি আহাৰ খোৱাৰ পিছত যদি আপোনাৰ পেটত তেনেকুৱা কিবা ট্ৰাবল অনুভৱ কৰে, মানে কিবা অসুবিধা অনুভৱ কৰে বা আপোনাৰ পেটটো ফুলি থাকে, পেটটোত চিন বিষ হৈ থাকে বা আপোনাৰ পেট আৰু বুকু তেনেকুৱা জেগাত জ্বলা পোৰা কৰি থাকে, এই লক্ষণবোৰে বুজায় যে আপোনাৰ পেটত এচিডিটিৰ সমস্যা হৈছে। এই বেমাৰটো ইমান ডাঙৰ সমস্যা নহয়। বন্ধুসকল, কেতিয়াবা বেছি মছলাজাতীয় খাদ্য খালে বা কিবা আপোনাৰ ধৰক জ্বলা ভাজা খাদ্য খালে বা আপোনাৰ চৰ্বিজাতীয় খাদ্য বেছি খালে বা কেতিয়াবা অধিক জোখতকৈ অধিক ভোজন কৰিলে এনেকুৱা সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। মুঠতে যেনেকুৱা ধৰণৰ এচিডিটি বা গেছে নহওক কিয়, মই এতিয়া যিটো ৰেমেডিছৰ কথা ক'বলৈ গৈ আছোঁ, এই ৰেমেডিছটো আপোনালোকে ব্যৱহাৰ কৰিলে অতি শীঘ্ৰে তেনেকুৱা সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। বন্ধুসকল, এই হোম ৰেমেডিছটো বনাবলৈ আপোনালোকক বেছি এটা বস্তুৰ প্ৰয়োজন নহ'ব। আপোনাৰ মাত্ৰ 3টা বস্তুৰ প্ৰয়োজন হ'ব আৰু সেই 3টা বস্তু আপোনাৰ পাকঘৰতে আছে। ইয়াৰ কাৰণে আপুনি বহুত দূৰত বিচাৰি যাব নালাগে আৰু ইয়াৰ কাৰণে বেছি এটা খৰচ কৰিব নালাগে। বন্ধুসকল, এই ৰেমেডিছটো পুৰুষ মহিলা উভয়েই ব্যৱহাৰ কৰিব পাৰিব। এই ৰেমেডিছটো বনাবলৈ আপোনাক যিকেইটা ইনগ্ৰেডিয়েণ্টছ অৰ্থাৎ যিকেইটা বস্তু লাগিব, সেই বস্তু অৰ্থাৎ 3টা বস্তু লাগিব, সেই 3টা বস্তু মই কৈ গৈ আছোঁ, আপোনালোকে নোট কৰি লওক। প্ৰথম 1 নম্বৰত আপোনাক লাগিব কাউমিন চিডছ অৰ্থাৎ জিৰা। 2 নম্বৰত লাগিব আপোনাক ব্লেক সল্ট অৰ্থাৎ ক'লা নিমখ। 3 নম্বৰত লাগিব আপোনাক লিমন অৰ্থাৎ নেমু টেঙা। ইনগ্ৰেডিয়েণ্টছ কেইটা মই আকৌ এবাৰ কৈছোঁ, জিৰা, ক'লা নিমখ আৰু নেমু টেঙা। বন্ধুসকল, এই 3টা বস্তুৰে ৰেমেডিছটো কেনেকৈ বনাব আৰু কোনটো বস্তু কিমান পৰিমাণৰ ল'ব, আহক সেই বিষয়ে জানি লওঁ। ৰেমেডিছটো বনাবলৈ যোৱাৰ আগতে মই আপোনালোকক এটি সৰু অনুৰোধ কৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো মোক ছাপোৰ্ট কৰাৰ খাতিৰত ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন দবাই থ'ব, যাতে মই পৰৱৰ্তী নতুন যি ভিডিঅ' আপলোড দিওঁ পোনপ্ৰথমে ন'টিফিকেশ্যনটো আপুনি পায়। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব আৰু মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, এই ৰেমেডিছটো বনাবলৈ যিকেইটা ইনগ্ৰেডিয়েণ্টছ লাগিব, সেই ইনগ্ৰেডিয়েণ্টছ কেইটাৰ পৰিমাণখিনি জানি লওঁ। প্ৰথম আপোনাক জিৰা লাগিব 1 চামুচ, ঠিক আছে। 1 চামুচ জিৰা, 1 চিকুট ক'লা নিমখ আৰু 1 চামুচ নেমু ৰস, ঠিক আছে। এই 3টা বস্তু আপুনি আপোনাৰ পাকঘৰতে পাব বা যদি পাকঘৰত পোৱা নাই আপুনি ওচৰত ক'ৰবাত দোকানতে পাই যাব। এই 3টা বস্তু আপুনি প্ৰথমতে গোটাই লওক। বন্ধুসকল, আহক এতিয়া মূল ৰেমেডিছটো বনাওঁ। 1 চামুচ জিৰা 1 গিলাচ পানীত দি অৰ্থাৎ চচপেনত দি লৈ পেলাই সেই চচপেনটোত আপুনি এই জিৰা আৰু পানী দি লৈ পেলাই এইখিনি বস্তুক আপুনি উতলাওক। 2 পৰা 3 মিনিট সময় উতলাওক। উতলাই পেলাই নমাই আনক, আনি পেলাই চেকি লৈ পেলাই গিলাচ এটাত পানীখিনি লৈ লওক। এতিয়া সেই পানীখিনি অকণমান ঠাণ্ডা হ'ব দিয়ক। চাব, পানীখিনি বেছি ঠাণ্ডা হ'ব নিদিব। হালকা ঠাণ্ডা হৈ থাকোঁতে আপুনি সেই পানীখিনিত 1 চিকুট ক'লা নিমখ আৰু 1 চামুচ নেমু ৰস দি ভালকৈ মিহলাই লওক। মিহলাই লৈ পেলাই সেই পানীখিনি বা সেই যিটো ৰেমেডিছ তৈয়াৰ হ'ল বা যিটো ঔষধ তৈয়াৰ হ'ল, সেই ঔষধখিনি বা সেই ৰেমেডিছটো আপুনি খাই থাকক। আপোনাৰ যিটো সমস্যা হৈ আছিলে গেছৰ বা এচিডিটিৰ বা ইনডাইজেশ্যনৰ যিটো সমস্যা হৈ আছিলে, সেইটো আপোনাৰ অতি শীঘ্ৰে নাইকিয়া হৈ যাব। বন্ধুসকল, এইখিনিতে মই আৰু এটা কথা কৈছোঁ, যদি আপোনাৰ এই গেছ বা এচিডিটি ক্ৰনিক টাইপ হৈ আছে, অৰ্থাৎ আপোনাৰ ধৰক কেইবাদিন পিছে পিছে বাৰে বাৰে হৈ থাকে, যিটো আপোনাৰ তেনেকৈ বাৰে বাৰে হৈ থাকে, অলপ দিন পিছে পিছে বাৰে বাৰে হৈ থাকে, সেই বস্তুটো ক্ৰনিক বুলি কোৱা হয়। যদি আপোনাৰ এইটো ক্ৰনিক গেছ হৈ আছে বা ক্ৰনিক এচিডিটি হৈ আছে, তেতিয়াহ'লে আপুনি এই ৰেমেডিছটোৱে দিনটোত 2 বাৰ ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ দিনটোত 2 বাৰ খাব লাগিব। আপুনি দিনে 2 বাৰ আহাৰ খোৱাৰ পিছত, আহাৰ খোৱাৰ 15 পৰা 10 মিনিট বা 15 মিনিট পিছত আপুনি এই ৰেমেডিছটো চেম একেই পৰিমাণৰ দিনটোত 2 বাৰ খাব। আপুনি চাব, আপোনাৰ যদি ক্ৰনিক গেছ বা এচিডিটি আছিলে সেয়াও অতি শীঘ্ৰে পাৰ্মানেণ্টলি নাইকিয়া হৈ যাব। বন্ধুসকল, আশা কৰোঁ আপোনালোকক এটি ভাল ৰেমেডিছৰ বিষয়ে ক'ব পাৰিছোঁ আৰু আপোনালোকে বুজি পাইছে, মই বুজাব পাৰিছোঁ। সুখত থাকক, ভালে থাকক, 1 ঘণ্টা সময় ব্যায়াম কৰক,
পৰ্যাপ্ত পৰিমাণে পানী খাওক। আকৌ মই লগ পাম পৰৱৰ্তী ভিডিঅ'ত নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।